মই অতি আনন্দিত হৈছোঁ ইয়াত আজি আপোনালোকে সভা আৰম্ভ কৰাৰ আগত এই উদীয়মান শিল্পীসকলে ছাত্ৰ ছাত্ৰী উদীয়মান শিল্পীসকলে জ্যোতিপ্ৰসাদৰ এটা গীত গাইছে দৰাচলতে সেই গীতটিৰ দুফাকি কথাৰেই মোৰ বক্তৃতা মই সাধাৰণতে আৰম্ভ কৰোঁ সেই বিষয়ে মই কম কিন্তু তাৰ আগতে আৰু দুটা ব্যক্তিগত কথা কৈ ল'ব বিচাৰিছোঁ মই পণ্ডিত নহয় মই মৌলিক চিন্তাবিদো নহয় মোৰ পাণ্ডিত্যও নাই I am not a scholar nor do I possess scholarship then why this audacity on my part I have a sense of offering anything and everything whatever I do whatever I think whatever I say I have a sense of offering at the lotus feet of the Supreme Divine Mother and this sense of surrender is the sole source of my strength and audacity. মই ইয়াত যিখিনি কথা কম মই নামোল্লেখ কৰোঁ বা নকৰোঁ সেই কথাবোৰ মোৰ কথা নহয় মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দ অথবা শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মা যাক আমি পৰমা দিব্যজননীৰ অৱতাৰ ৰূপে আদৰ কৰোঁ শ্ৰদ্ধা কৰোঁ সেই শ্ৰী মা অথবা তেওঁলোকৰ শিষ্য প্ৰশিষ্যৰ দ্বাৰা ৰচনা কৰা যিবোৰ ৰচনা আছে সেইবোৰৰ পৰা মই যি ধৰণে উপলব্ধি কৰিছোঁ সেই ধৰণে আপোনালোকৰ ওচৰত ব্যক্ত কৰিম বক্তৃতা এটা সময়ত মোৰ যৌৱনত মোৰ কৈশোৰত মোৰ ছাত্ৰ অৱস্থাত যোৱা 4.5 দশক জুৰি মই বক্তৃতা দিছোঁ 45 বছৰ সময় আৰু সেই মোৰ যৌৱনত মোৰ কৈশোৰত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল আজি আৰু বক্তৃতা মোৰ জীৱনৰ প্ৰবৃত্তি নহয় বক্তৃতা দৰাচলতে মোৰ সম্প্ৰতি মোৰ জীৱনৰ মোৰ সাধনাৰ এক অবিচ্ছেদ্য অংগ ইয়াত এই যেটো গীত আপোনালোকৰ উদীয়মান শিল্পীসকলে ইমান সুন্দৰভাৱে ইয়াত পৰিবেশন কৰিলে তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ পালো জানো জীৱনৰ অৰ্থ অভিনৱ আমি ৰূপকোঁৱৰে সমগ্ৰ জীৱন জুৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গাই গ'ল ৰূপকোঁৱৰে সমগ্ৰ অসমত এটা জ্ঞানৰ অভিযাত্ৰা এটা জ্ঞানৰ আন্দোলন কৰিব খুজিছিল আৰু আপোনালোকে যদি কবিতা ফাঁকিৰ প্ৰতি গীত ফাঁকিৰ প্ৰতি দৃষ্টিপাত কৰে ৰূপকোঁৱৰে লিখিছিল তোৰে মোৰে আলোকৰে যাত্ৰা অৰ্থাৎ আমাৰ সমষ্টি জীৱনত ইন আৱাৰ কালেক্টিভ লাইফ এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈ গৈছিল অসমত বহু মানুহ আছে বতা বাহনেৰে নডকা বহু ব্যক্তি আছে মই নাজানো তেওঁলোকে আমাৰ নতুন প্ৰজন্মক জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰিবৰ বাবে নিজৰ নিজৰ জীৱনত কি প্ৰয়াস কৰিছিল আই এম নট পাৰ্চনেলি এৱেৰ কিন্তু মই কিঞ্চিত ভগৱত শক্তিৰ কৃপাৰ বলত মই কিঞ্চিত প্ৰয়াস কৰিছোঁ এই যে জ্যোতিপ্ৰসাদে কৈ গৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা অৰ্থাৎ সমষ্টি জীৱনত এটা জ্ঞানৰ অভিযাত্ৰা এটা জ্ঞানৰ আন্দোলন আৰু কৈছে আমি পালো জীৱনৰ অৰ্থ অভিনৱ সেই অৰ্থ অভিনৱৰ সন্ধান কৰিব বিচাৰিছোঁ মই জীৱন মানে কেৱল মাত্ৰ জন্ম বৃদ্ধি আৰু মৃত্যু নহয় মহাযোগী শ্ৰী অৰবিন্দই কৈছে পৃথিৱীৰ মানুহে বহু বস্তু হাসিল কৰিছে বহু কাম কৰিব পাৰিছে কিন্তু এতিয়ালৈকে 6টা বস্তু পৃথিৱীৰ মানুহে এতিয়ালৈ হাসিল কৰিব পৰা নাই আৰু সেই 6টা বস্তু কি কৈছে প্ৰেম হাসিল কৰিব পৰা নাই প্ৰেম লাভ দ্বিতীয়তে কৈছে জ্ঞান এতিয়াও মানুহে জ্ঞান লাভ কৰা নাই জ্ঞানৰ পৰিৱৰ্তে কি লাভ কৰিছে পাৰসিভিং এণ্ড কনসিভিং এণ্ড এৰৰ ইন্দ্ৰিয়বোধ মনৰ ধাৰণা আৰু ইন্দ্ৰিয়বোধক জ্ঞান বুলি ভাবে কৈছে আনন্দ তাৰপিছত কৈছে আনন্দ পৃথিৱীৰ মানুহে এতিয়াও আনন্দ কি বস্তু তাৰ সোৱাদ পোৱা নাই আনন্দ জ্ঞান প্ৰেম তাৰপিছত কৈছে পৃথিৱীৰ মানুহে এতিয়াও শক্তি লাভ কৰা নাই পাৱাৰ শক্তি তাৰপিছত কৈছে পৃথিৱীৰ মানুহে এতিয়াও একতা লাভ কৰা নাই আমি কেৱল মাত্ৰ উই হেভ লাৰ্ন
how to remain associated, অৰ্থাৎ আমি কেৱল মাত্ৰ সংঘবদ্ধ হ'বলৈ শিকিছো, but what is called unity, আমি এতিয়ালৈকে একতাৰ সন্ধান পোৱা নাই, একতা উপলব্ধি কৰিব পৰা নাই, what is called unity. এই পাঁচটা বস্তুৰ পিছত মহাৰিষিয়ে কৈছে, অৰ্থাৎ প্ৰেম, জ্ঞান, আনন্দ, শক্তি আৰু একতা, এই পাঁচটা বস্তু, আৰু শেষত কৈছে 6 নম্বৰ, মানুহে এতিয়াও জীৱন কি বস্তু লাভ কৰা নাই, জীৱন মানে কি সেই অৰ্থ বুজি পোৱা নাই। সেইবাবে গীতিকাৰে কবিতা লেখে, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। জীৱনৰ পৰিৱৰ্তে আমি কি হাসিল কৰিছো? জন্ম, বাৰ্থ, তাৰপিছত বৃদ্ধি, গ্ৰোথ, আৰু এদিন আমি মৃত্যুক সাৱটি লৈছো। এই যে ৰূপ কোঁৱৰে লিখিলে তোৰে মোৰে আলোকৰে যাত্ৰা, এয়া দৰাচলতে উপনিষদৰ এটা বাণীৰ প্ৰতিধ্বনি। উপনিষদত, বৃহদাৰণ্যক উপনিষদত, আৰু সেই উপনিষদৰ সেই শ্লোক থাকি যদি আমি বুজিব পাৰো, তেনেহলে আমি ভাৰতবৰ্ষৰ মৰ্মস্থানত উপনীত হ'ব পাৰিম। আৰু সেই বাক্য কেইখাৰী, বৃহদাৰণ্যক উপনিষদৰ সেই বাক্য কেইখাৰী ভাৰতবৰ্ষৰ বিদ্যালয় মহাবিদ্যালয়ৰ অনেক বিদ্যালয় মহাবিদ্যালয়ত সেই কথা বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নত বেজত খোদিত হৈ আছে। সেয়া কি? অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। এই যে অজ্ঞান অন্ধকাৰৰ পৰা আলোকৰ অভিমুখে যাত্ৰা, সেই আলোকৰ কথা কৈছিল ৰূপ কোঁৱৰে, তোৰে মোৰে আলোকৰে যাত্ৰা, সমষ্টি জীৱনত জ্ঞানৰ অভিযাত্ৰা, আৰু জীৱনৰ অৰ্থ অভিনৱৰ কথা কৈছিল। জন্ম, বৃদ্ধি আৰু মৃত্যু জীৱনৰ সত্য নহয়। বংগদেশত এজন ভক্ত কবি আছিল, নাম ৰামপ্ৰসাদ সেন। ৰামপ্ৰসাদ সেনে লিখি থৈ গৈছিল মাত্ৰ দুখাৰী বাক্য, যদি সেই দুখাৰী বাক্য আমি হৃদয়ঙ্গম কৰিব পাৰো, তেনেহলে অন্তত বহু শাস্ত্ৰ নপঢ়িলেও অন্তত সেই দুখাৰী বাক্য যদি আমি হৃদয়ঙ্গম কৰিব পাৰো। ভক্ত কবি ৰামপ্ৰসাদ সেনে লিখি থৈ গৈছিল, এমন মানৱ জমিন ৰইল পতিত, আবাদ করলে সোনা ফলত। এমন মানব জমিন রইল পতিত, আবাদ করলে সোনা ফলত। ভাৰতীয় সংস্কৃতিৰ ভিত্তিত মই দুই আখৰী পাইছিলো, এই দুই আকাৰ কথা মই অসমীয়ালৈ অনুবাদ কৰিছিলো। এনেহেন মানৱ পথাৰ পৰিৰল চন, চহুৱা হলে সোণগুটি ওলালহেঁতেন ফুটি। এমন মানৱ জমিন ৰইল পতিত। কেৱল মাত্ৰ আমি জীৱন মানে কি বুজিলো? জন্ম, বৃদ্ধি আৰু মৃত্যু। But life is something beyond life, growth and death. আৰু সেইবাবে ভাৰতবৰ্ষই কৈছে, মৃত্যু আমাৰ লক্ষ্য নহয়, অমৃতত্বৰ সন্ধান আমাৰ লক্ষ্য, মৃত্যুৰ মা অমৃতম গময়। তেনেহলে প্ৰশ্ন হল, এই যে জ্যোতিপ্ৰসাদে কৈছে আলোকৰ অভিযাত্ৰা, আলোকৰ উৎস ক'ত আছে? এই যে আমি শিক্ষানুষ্ঠানত আছো, আমাৰ আজি যে বিষয়বস্তু আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষা। শিক্ষা মানেই আলোকৰ কথা, আলোকৰ অভিযাত্ৰা, কিন্তু আলোকৰ উৎস ক'ত আছে? আমি আদৰ্শ শিক্ষালৈ আহিম, তেতিয়া আমি ধৰিব পাৰিম আলোকৰ উৎস ক'ত আছে। আলোক ক'ত পোৱা যায়? গ্ৰন্থাগাৰত পোৱা যায় নে বিশ্বকোষৰ মাজত পোৱা যায় নে বিদ্যালয়ত পোৱা যায় নে মহাবিদ্যালয়ত পোৱা যায় নে বিশ্ববিদ্যালয়ত পোৱা যায়? আলোকৰ উৎস ক'ত আছে? ভাৰতবৰ্ষই তাৰো উত্তৰ দিছে, উপনিষদে তাৰো উত্তৰ দিছে, আলোকৰ উৎস ক'ত আছে। বৃহদাৰণ্যক উপনিষদতেই বহু কথা বাৰ্তা আছে, আলাপ আছে, বাৰ্তালাপ আছে। কাৰ? ৰাজৰ্ষি জনক আৰু ঋষি যাজ্ঞবল্কৰ। এবাৰ ঋষি জনকে সুধিছে, ৰাজৰ্ষি জনকে যাজ্ঞবল্কক সুধিছে যে ঋষিবৰ, আমি পোহৰ ক'ৰ পৰা পাওঁ, আমি আলোক ক'ৰ পৰা পাওঁ, আলোকৰ উৎস ক'ত, পোহৰ ক'ৰ পৰা পাওঁ? যাজ্ঞবল্কই কৈছে, কিয় আমি সূৰ্যৰ পৰা পোহৰ পাওঁ? But Janak is not satisfied. জনকে কৈছে, ঠিক আছে গুৰুদেৱ, আমি সূৰ্যৰ পৰা পোহৰ পাওঁ, কিন্তু ৰাতি ক'ৰ পৰা পোহৰ পাওঁ? যাজ্ঞবল্কই তেতিয়া উত্তৰ দিছে, তেতিয়া আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ। এইবাৰো জনক সন্তুষ্ট হোৱা নাই। জনকে কৈছে, যদি সূৰ্যও নাথাকে আৰু যদি চন্দ্ৰও নাথাকে, তেতিয়া আমি ক'ৰ পৰা পোহৰ পাম? তেতিয়া যাজ্ঞবল্কই কৈছে, ফ্ৰম বিদ্যুৎ, ফ্ৰম ইলেক্ট্ৰিচিটি, ফ্ৰম বিদ্যুৎ, তেতিয়া আমি বিদ্যুতৰ পৰা পোহৰ পাম। কিন্তু জনকে কৈছে, যদি সূৰ্যও নাথাকে, চন্দ্ৰও নাথাকে, বিদ্যুতো নাথাকে, তেতিয়া আমি ক'ৰ পৰা পোহৰ পাম? তেতিয়া ঋষিয়ে কৈছে, দেন ফ্ৰম বাক, ফ্ৰম স্পীচ। বাক, ফ্ৰম স্পীচ। এটা অন্ধকাৰ ৰুমত আপুনি প্ৰৱেশ কৰিছে,
আপুনি আৰু এজন ব্যক্তি সুধিছে, মই ইয়াতে টেবুলখনৰ ওপৰত এখন কিতাপ থৈ গৈছিলো, ক'ত আছে কিতাপখন? লগৰজনে আপোনাক উত্তৰ দিছে, কিতাপখন মই দক্ষিণ চুকত ৰাখি থৈছো। অৰ্থাৎ আপুনি পোহৰ পালে, দক্ষিণ চুকত আছে। ফ্ৰম স্পীচ, ফ্ৰম বাক, ফ্ৰম বাণী। কিন্তু জনক এইবাৰো সন্তুষ্ট নহয়। জনকে কৈছে, যদি সূৰ্যও নাথাকে, যদি চন্দ্ৰও নাথাকে, যদি বিদ্যুতো নাথাকে, আৰু যদি বাকো নাথাকে, বাণীও নাথাকে, তেনেহলে আমি পোহৰ ক'ৰ পৰা পাম? এইবাৰ ঋষিয়ে কৈছে, যদি এই চাৰিটা বস্তুৰ এটাও নাথাকে, তেনেহলে তেতিয়া তুমি পোহৰ পৰা, ফ্ৰম ইয়ৰ ওন সোল, তোমাৰ নিজৰ আত্মাৰ পৰা পোহৰ পাবা। এইবাৰ কিন্তু জনকে ক'ব পৰা নাই, যদি আত্মা নাথাকে তেতিয়া মই ক'ৰ পৰা পোহৰ পাম? কাৰণ উইদাউট সোল উই জাষ্ট কান্ট এক্সিষ্ট। আমি আত্মা অবিহনে আমাৰ অস্তিত্বহীন আমি। মই এই কথা কিয় কৈছো, আপোনালোকে মোৰ পৰৱৰ্তী সময়ত মই যিখিনি কথা কম, এই যে অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়, আৰু আলোকৰ উৎস, সৰ্বশেষ উৎস হল আমাৰ আপোন আত্মা। আৰু ৰূপ কোঁৱৰে তোৰে মোৰে আলোকৰে যাত্ৰাৰ কথা কৈছে, জীৱনৰ অৰ্থ অভিনৱৰ কথা কৈছে। জীৱন ইজ প্যাৰামাউন্ট, লাইফ ইজ প্যাৰামাউন্ট, নট দি পলিটিক্যাল সায়েন্স, not the anthropology, not economics, not physics, not chemistry, but what is paramount, what is important? Life is paramount. Life. Everything has to be focused on life, fulfillment of life. গতিকে এই কথাখিনিৰ মাজতেই মোৰ যিটো বক্তৃতাৰ উপজীব্য, জীৱন আলোক, জীৱন আলোক, আৰু পোহৰ ক'ত আছে? আমাৰ আত্মাৰ ভিতৰত পোহৰ আছে। আলোকৰ 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 অন্তিম আৰু শাশ্বত উৎস, ইটাৰনেল সোৰ্স ইজ উইদিন। আমি এইখিনি কথা মই উপজীব্য, মোৰ গোটেই মোৰ সমগ্ৰ ভাষণৰ উপজীব্য। তাৰপিছত মই আহিছো আমাৰ যিটো আদৰ্শ শিক্ষা আৰু আদৰ্শ শিক্ষকৰ ধাৰণা, বিবেকানন্দ শ্ৰী তৰবিন্দৰ দৃষ্টিত মই ইয়াত দুটা স্পষ্টীকৰণ দিবলৈ বিচাৰিছো, শিক্ষাৰ বিষয়ে আৰু যোগ সাধনাৰ বিষয়ে। আপোনালোক হয়তো আচৰিত হ'ব যে মই যোগৰ বিষয়ে কিয় কথা কৈছো, যে শিক্ষাৰ বিষয়ে আলোচনাত মই যোগৰ বিষয়ে কিয় কথা পাতিব খুজিছো। আমি যেতিয়া মোৰ আলোচনাৰ অন্তত আপোনালোকে বুজিব পাৰিব কিয় যোগৰ কথা মই উল্লেখ কৰিব বিচাৰিছো। শ্ৰী অৰবিন্দৰ এজন শিষ্য, অধ্যাত্ম পথৰ সহযোগী, শ্ৰী তৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগী শ্ৰী মাৰ লগত তেওঁ কাম কৰিছিল প্ৰয়াত অধ্যাপক কিৰিট যোশী। আপোনালোকে আজিকালি ইণ্টাৰনেটৰ যুগ, গুগলত কিৰিট যোশী এজন ঋষি ব্যক্তি, প্ৰয়াত বুলি কৈছো, তেওঁৰ আজিৰ পৰা ৬-৭ বছৰ আগত তেওঁৰ প্ৰয়াণ হৈছে। কিন্তু মই ব্যক্তিগতভাৱে তেওঁৰ সান্নিধ্য 12-13 বছৰ আগত পাইছিলো। তেওঁৰ বিষয়ে আপোনালোকে জানিব পাৰিব, তেওঁ সমগ্ৰ এজন বিশ্ববিখ্যাত শিক্ষাবিদ। আৰু এই যে আজিকালিৰ যুগৰ, বৰ্তমান যুগৰ বহু চৰ্চিত NEP 2020, মোৰ দৃষ্টিত দৰাচলতে কিৰিট যোশী ৱাজ দি মেন বিহাইণ্ড। কিয় মেন বিহাইণ্ড মই সেয়া অধিক ব্যাখ্যা নকৰো, আপোনালোকে অলপ নিজে অধ্যয়ন কৰিলে বুজিব। মই খালি এটা ইংগিত দিছো, মৃত্যুৰ আগমুহূৰ্তলৈকে হি ৱাজ দি এডুকেশ্যনেল এডভাইজাৰ টু দি চিফ মিনিষ্টাৰ গুজৰাট, কিন্তু তেওঁ আছিল পণ্ডিচেৰীত। গুজৰাটত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তদানীন্তন সেই সময়ত মুখ্যমন্ত্ৰী হৈ আছিল, মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ মুখ্যমন্ত্ৰিত্বৰ কালছোৱাত শিক্ষা উপদেষ্টা আছিল এই কিৰিট যোশী। কিন্তু কিৰিট যোশী তেওঁ গান্ধীনগৰত বাস কৰা নাছিল, তেওঁ আছিল পণ্ডিচেৰীতেই। পণ্ডিচেৰীত থাকিয়েই তেওঁ মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল। আৰু এই কিৰিট যোশীয়ে কৈছে যে আমি বৰ্তমান যুগত শিক্ষা আৰু যোগৰ বিষয়ে এটা ভুল ধাৰণা আছে। যোগৰ ভুল ধাৰণা কি? আপোনালোকে আজিকালি 21 জুন ইণ্টাৰনেশ্যনেল ডে অফ যোগা, আমি সকলোৱে যোগ কৰো। যোগ মানে আমি কি বুজো? 3টা কথা বুজো। যোগ হল আসন আৰু প্ৰাণায়াম। যোগ কিয় কৰো? আমাৰ স্বাস্থ্য ভালে থাকিব আৰু আমি ৰোগৰ আমাৰ নিৰাময় হ'ব। এই তিনিটাই শুদ্ধ কথা, কিন্তু পৰ্যাপ্ত নহয়। এই যে সুস্বাস্থ্য লাভ হয়, এয়া সঁচা কথা। ৰোগ নিৰাময় হয়, এয়াও সঁচা কথা। কিন্তু ৰোগ নিৰাময় হোৱা আৰু সুস্বাস্থ্য আমাক কিয় লাগে? তাৰ উদ্দেশ্য বেলেগ আছে।
কাৰণ এই জীৱনৰ অৰ্থ অভিনৱ, জীৱনৰ সাৰ্থকতা। কিন্তু তথাপিতো এই আসন আৰু প্ৰাণায়াম মানে যোগ নহয়। আসন আৰু প্ৰাণায়াম যোগ সাধনাৰ সহস্ৰ পদ্ধতিৰ মাজত মাত্ৰ দুটা পদ্ধতি। আৰু এই দুটা পদ্ধতিৰ ভিতৰতো যিটো আমাৰ বিৱৰ্তনত যোগৰ বিৱৰ্তনৰ যিটো দ্বিতীয় বিৱৰ্তন, অৰ্থাৎ অষ্টাংগ যোগ, পতঞ্জলিৰ যোগ, অষ্টাংগ যোগৰ সময়ত পতঞ্জলিৰে অষ্টাংগ যোগ অৰ্থাৎ পতঞ্জলিৰ যোগত 8টা অংগ আছে, 8 limbs, তাৰে 6টা অংগ অৰ্থাৎ 75% is consisting of non-asana and non-pranayam. পতঞ্জলিৰ ৰাজযোগৰ 8টা বস্তুৰ ভিতৰত মাত্ৰ 2টাহে আসন আৰু প্ৰাণায়াম, 6টা বস্তুৱে ভিন্ন বস্তু। গতিকে আসন আৰু যোগ মানে প্ৰাণায়াম নহয়, এই আসন আৰু যোগ একেবাৰে ওল্ডেষ্ট ফৰ্ম অফ যোগা, ওল্ডেষ্ট ফৰ্ম হুইচ ইজ কল্ড হঠ যোগা। হঠ যোগাৰ পিছত অষ্টাংগ যোগা, বিবেকানন্দ পপুলাৰাইজড অষ্টাংগ যোগা এজ দি ৰাজ যোগা। তাৰপিছত জ্ঞান যোগ আছে, ভক্তি যোগ আছে, কৰ্ম যোগ আছে, তন্ত্ৰৰ যোগ আছে, মন্ত্ৰ যোগ আছে। আৰু শ্ৰী অৰবিন্দইটো কৈছে সমগ্ৰ জীৱনেই যোগ বুলি কৈছে। অল লাইফ ইজ যোগা। তেনেহলে কিৰিট যোশীয়ে দুটা স্পষ্টীকৰণ দিছে। কি স্পষ্টীকৰণ দিছে? কৈছে there is at present a need to clarify the meaning and aim of education. Just as it is necessary to clarify the meaning and aim of yoga. আমি শিক্ষাৰ লক্ষ্য কি বুলি বুজি পাওঁ? শিক্ষাৰ ধাৰণাত ইয়াত শিক্ষা তত্ত্বৰ অধ্যাপিকা আছে, তেওঁলোকে জানিব পাৰে। দুটা মূল্যবোধ আছে শিক্ষা জগতত। এটা কোৱা হয় ইনষ্ট্ৰুমেণ্টেল ভেলু অফ এডুকেশ্যন, আৰু এটা কোৱা হয় ইন্ট্ৰিনসিক ভেলু অফ এডুকেশ্যন। হোৱাট ইজ ইনষ্ট্ৰুমেণ্টেল ভেলু অফ এডুকেশ্যন? When education is pursued for purpose other than educational purpose, অর্থাৎ when education is being used as an instrument to fulfill other purpose than the educational purpose. Now why we pursue education? To become job beggar, to become job seeker, to serve multinational companies. And that is why for that purpose education is being used as an instrument, not for the purpose of educational purpose. For educational purpose nowadays we do not pursue education. We want to be slave, we want to be beggar, job beggar, we want to be job seeker, we do not want to be job creator. We love to be job beggar, we love to be job seeker. Why we are pursuing education? In order to become a great slave, great job beggar, great job seeker. But I am not prepared to serve multinational. I know all power is within me. I will become another multinational. I will become job creator. I will become employer. I will not going to be employee. কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত কোৱা হৈছে নহয়, তই এজন চাকৰি প্ৰাৰ্থী হ'ব লাগিব, তই দাস হ'ব লাগিব, কৃতদাস হ'ব লাগিব, বহুৰাষ্ট্ৰীয় নিগমসমূহক তই সেৱা কৰিব লাগিব বন্ধা শ্ৰমিকৰ দৰে। And it is called instrumental value of education. And what is intrinsic value of education? When education is purpose for pure educational purpose. And what is that pure educational purpose? It will be explained later on. তেনেহলে ইয়াত কৈছে কি স্পষ্টীকৰণ? কৈছে যোগা is often identified exclusively with hatha yoga. মানুহে সমগ্ৰ পৃথিৱীব্যাপী আনকি ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলেও যেতিয়া যোগৰ কথা কয় কেৱল আসন আৰু প্ৰাণায়ামৰ কথা কয়, শৰীৰ মন প্ৰাণৰ আনন্দৰ কথা কয়। সেয়া সঁচা কথা, কিন্তু সেয়া সম্পূৰ্ণ কথা নহয়। কৈছে and thus its true psychological nature remains quite veiled. যোগৰ যিটো প্ৰকৃত মনস্তাত্ত্বিক
তাৰ যিটো মনস্তাত্ত্বিক প্ৰকৃতি আছে বা প্ৰবৃত্তি আছে বা প্ৰক্ৰিয়া আছে সেইটোক আমি আবৃত কৰাই পেলাইছো কি বুলি কৈছো যে ৰিমেইনছ কোৱাইট ভেইল আবৃত হৈ আছে তেনেহলে আমি যোগ মানে কি বুজো শ্ৰী অৰবিন্দই যোগৰ বহু ধৰণৰ উদাহৰণ আছে বহু সংজ্ঞা আছে কিন্তু মহাৰিষিয়ে ইয়াত এটা একেবাৰে কম্প্ৰিহেনসিভ এটা ডেফিনেশ্যন দিছে ক'ত দিছে তেওঁৰ এখন সিনথেসিস অফ যোগ সমন্বয় নামৰ এখন গ্ৰন্থ আছে প্ৰায় 1000 পৃষ্ঠাতকৈও বৃহৎ তাত মহাৰিষিয়ে কৈছে হোৱাট ইজ যোগ তেওঁ আসন আৰু প্ৰাণায়ামৰ কথা কোৱা নাই আৰু মহাযোগী শ্ৰী অৰবিন্দৰ যুগত আসন এণ্ড প্ৰাণায়াম আৰ নট ইনডিসপেন্সেবল অৰ্থাৎ শ্ৰী অৰবিন্দৰ যোগ সাধনাত আপুনি যোগ কৰিবৰ বাবে আসন প্ৰাণায়াম নকৰিলেও কোনো আপোনাৰ আপত্তি নাই কৰিলেও কাৰো বাবে কৰিলেও তেওঁৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু তেওঁৰ যোগ সাধনাত আসন প্ৰাণায়ামৰ কোনো প্ৰয়োজন নাই গতিকে তেওঁ যোগৰ যিটো সূত্ৰ দিছে সংজ্ঞা দিছে কৈছে ফৰ উই মিন বাই দিছ টাৰ্ম এ মেথডাইজ এফৰ্ট So yoga is not about asana and pranayama. Yoga is a methodized effort. Methodized effort. Towards what? Kihor obhimukhe? What is its aim? Lakshya? Maharikhe koise, lakshya is this self-perfection. A methodized effort towards self-perfection. What is the way? What is the process? Maharishi কৈছে by the expression of the potentialities latent in the being আমাৰ ভিতৰত আমাক ভগৱানে অনাথ কৰি ইয়াত পঠিওৱা নাই আমাৰ ভিতৰত বহু সামৰ্থ্যৰ এটা উচ্চ কৰি আমাক পঠিয়াইছে গতিকে যোগ হল এটা মেথডাইজ এফৰ্ট লক্ষ্য কি সেলফ পারফেকশন আৰু প্ৰসেস কি by the expression of the latent potentialities within amar bhitorot thaka jibur সম্ভাৱনা সেই সম্ভাৱনাবোৰৰ অভিব্যক্তি যোগ মানে হল এই তিনিটা কথা কিন্তু আপোনালোকৰ মনত আচৰিত হৈছে যোগ মানে তো আমি কেতিয়াবা 2-4 জন হয়তো বক্তাৰ মুখত আপোনালোকে শুনিছে যোগ মানে ইউনিয়ন হয় মহাৰিষিয়ে কৈছে এই যে সেলফ পারফেকশন is its ordinary aim. It's secondary aim. But what is the greatest aim? What is the highest aim? What is the highest victory of that effort? এই যে আমি methodized effort বুলি কৈছো এই methodized effort তোৰ highest victory কি বুলি কৈছে শ্ৰী অৰবিন্দই কৈছে highest victory is an union. Union is the highest victory. But union with what? Union with what? Union with everybody. Union with my brothers, union with my parent, union with my fellow man, union with the man around my life. Mur soupakhe thaka jimanbur manu ase, mur সমাজৰ সৈতে মোৰ ইউনিয়ন ৰাজ্যখনৰ সৈতে ইউনিয়ন মোৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে ইউনিয়ন সমগ্ৰ দেশখনৰ সৈতে ইউনিয়ন সমগ্ৰ এছিয়া মহাদেশৰ সৈতে ইউনিয়ন সমগ্ৰ তাৰ পিছত মানৱ জাতিৰ সৈতে ইউনিয়ন আৰু শেষত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে ইউনিয়ন তাতো ইউনিয়নৰ প্ৰক্ৰিয়া শেষ নহয় একেবাৰে শেষত ইউনিয়ন কৈছে ইউনিয়ন উইথ দি ট্ৰান্সেন্ডেন্টাল ৰিয়েলিটি অতীন্দ্ৰিয় যিটো অতীন্দ্ৰিয় সত্তা যাক আমি ব্ৰহ্মণ বুলি কৈছো and we are part of that ব্ৰহ্মণ we are an indivisible part of that ব্ৰহ্মণ ভাৰতবৰ্ষই কৈছে we are not separated from the divine ভাৰতবৰ্ষই কৈছে আমি কোন মানুহ কোন গীতাই কৈছে মম ভগৱানে গীতাত কৈছে মম এব অংশ সনাতন কৈছে my portion eternal. We are not separated from the divine. That is why unity, the question of unity comes. Karon অংশই সদায় যেটো তার মূল উৎসৰ সৈতে একীভূত হবলৈ বিচাৰে right now we are portion eternal আমি শাশ্বত অংশ আমি বৰ্তমান নৰ এদিন আমি নৰোত্তম হম through successive births আর
আৰু নৰোত্তমৰ পিছত এদিন উই উইল বিকাম নাৰায়ণ। This is what is called অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময়। This is the জীৱনৰ অৰ্থ অভিনৱ। গতিকে যোগৰ অৰ্থ হ'ল হাইয়েষ্ট ভিক্টৰী হ'ল ইউনিয়ন, self perfection is the goal, যোগ is a methodized effort, and what is the way? By the expression of the latent potentialities within. ইয়াৰ ভিতৰত মই আৰু এটা কথা মই বিবেকানন্দই কৈছে, এই যে ক'লে যে লেটেন্ট পটেনচিয়েলিটিজ উইদিন, আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে মোৰ ভিতৰত সামৰ্থ্য কেনেকে জমা হ'ল, কেনেকে সঞ্চিত হ'ল? মইতো এষাৰত ক'লো যে আমাক ভগৱানে জন্ম দিওঁতেই ভিতৰত সামৰ্থ্যৰ এটা ভাণ্ডাৰ কৰি জন্ম দিছে, কিন্তু কেৱল এই সামৰ্থ্যবোৰ অৱগুণ্ঠিত হৈ আছে, ভেইলড হৈ আছে, কনচিল্ড হৈ আছে। সেইবাবেই এক্সপ্ৰেছনৰ প্ৰয়োজন হৈছে। কিন্তু ইয়াত বিবেকানন্দই কৈছে এটা কথা, বিবেকানন্দই কৈছে এভৰি ইণ্ডিভিজুৱেল ইজ এ চেণ্টাৰ। মানুহ কি? ইজ এ চেণ্টাৰ, এটা অফিচ, এটা কাৰ্যালয়। এভৰি ইণ্ডিভিজুৱেল ইজ এ চেণ্টাৰ। চেণ্টাৰ ফৰ হোৱাট? চেণ্টাৰ ফৰ দি মেনিফেষ্টেশ্যন অফ এ চাৰ্টেইন ফ'ৰ্চ, for the manifestation of a certain force. এই certain force to manifest কৰিবৰ বাবে মোৰ ভিতৰত থাকিব লাগিব। বিবেকানন্দই কৈছে yes, this force has been stored up, this force has been stored up, মোৰ ভিতৰত পুঞ্জীভূত হৈছে। কেনেকে? কৈছে as the resultant, পৰিণাম স্বৰূপে। কিহৰ পৰিণাম স্বৰূপে? as the resultant of our previous births। এই যে প্ৰতিটো জীৱনত মই কাম কৰিছো, প্ৰতিটো জীৱনত মোৰ অলপ অলপ সামৰ্থ্যৰ অভিব্যক্তি হৈছে, তাৰ পৰিণাম স্বৰূপে মই মোৰ প্ৰিভিয়াছ জন্মৰ যিমান সামৰ্থ্য মই অভিব্যক্ত কৰিছিলো সেই সমস্ত সামৰ্থ্য মই ভিতৰত পুঞ্জীভূত কৰি এই জন্মত জন্মগ্ৰহণ কৰিছো মই। কৈছে and each one of us is born with this force at his back। আমাক ভগৱানে অনাথ কৰি জন্ম দিয়া নাই। আৰু এই কথাখিনিকে শ্ৰীমায়ে আৰু অলপ বেলেগ ধৰণে কৈছে। শ্ৰীমায়ে কৈছে there is a genius, there is a genius within every one of us। আমাৰ প্ৰত্যেকৰে ভিতৰত এজন মনীষী আছে। আমি জানো মনীষীজনক দেখা পাইছো? নাই পোৱা। কিয় দেখা পোৱা নাই? কৈছে we do not know it, আমি কিন্তু নাজানো। we must find the way to make it come out, to make it come out, but it is there sleeping, but it is there sleeping। তেনেহলে মোৰ ভিতৰত যিজন মনীষী আছে, মোৰ ভিতৰত যিটো ফ'ৰ্চ ষ্ট'ৰ্ড আপ হৈ আছে, মোৰ ভিতৰত যি সামৰ্থ্য আছে, সেই সামৰ্থ্যক যদি মই প্ৰকাশ কৰিব নোৱাৰো তেনেহলে মই সদায় বহুজাতিক নিগমৰ তলত বন্ধা শ্ৰমিক হ'ব লাগিব। I can't be job creator, I can't be another জামছেদজী টাটা। কিন্তু যিদিনাখন মোৰ ভিতৰৰ মনীষীজনৰ মই সন্ধান পাম, মোৰ ভিতৰত থকা ফ'ৰ্চ যিদিনা মই অভিব্যক্ত কৰিব পাৰিম, মোৰ ভিতৰত থকা সম্ভাৱনা যেতিয়া মই অভিব্যক্ত কৰিব পাৰিম, সিদিনা মই কম I will not become job beggar, I will become another multinational company। কিন্তু আজি আমি কিয় why we are job beggar? Because we are not self reliant। আমি আমাৰ সাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰশীল, ইউনিভাৰ্চিটিৰ ওপৰত নিৰ্ভৰশীল, বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰশীল, সিলেবাছৰ ওপৰত নিৰ্ভৰশীল। we don't have self power। আমাক ৰাষ্ট্ৰ, সমাজ, মানৱতাই আমাক পৰনিৰ্ভৰশীল কৰি তুলিছে। আৰু যোগৰ উদ্দেশ্য হ'ল আপোনাক আত্মনিৰ্ভৰশীল কৰি তোলা, আপোনাৰ ভিতৰৰ সামৰ্থ্যক অভিব্যক্ত কৰিব বিচাৰে। তেনেহলে এতিয়া মই আহিছো শিক্ষাৰ ক্ষেত্ৰত কি ভুল হৈ আছে। কিৰিট যোশীয়ে কৈছে, শিক্ষাৰ ক্ষেত্ৰত কিৰিট যোশীয়ে কৈছে similarly education is often identified with vocational training, often identified with vocational training or with some kind of mental culture, but its fundamental nature of integral psychological process remains quite pale। তেনেহলে যোগও এটা সাইকোলজিক্যাল প্ৰচেছ, এডুকেশ্যনো এটা সাইকোলজিক্যাল প্ৰচেছ। যোগৰ লক্ষ্য কি বুলি কৈছে? সেলফ পারফেকশন। তেনেহলে শিক্ষাৰ লক্ষ্য কি?
আমি পিছত আৰু আলোচনা কৰিম, কিন্তু মই এটা ওৱান লাইনাৰ ডেফিনেশ্যন গিভেন বাই স্বামী বিবেকানন্দ। বিবেকানন্দই কি কৈ গৈছে? এডুকেশ্যন ইজ দি মেনিফেষ্টেশ্যন, এডুকেশ্যন ইজ নট something acquiring from outside. Education is manifestation, অভিব্যক্তি, প্ৰকাশ। কিহৰ অভিব্যক্তি, কিহৰ প্ৰকাশ? কৈছে education is the manifestation of perfection. ক'ত থকা perfection? Already in man. মানুহৰ অন্তৰত পূৰ্বৰ পৰাই অন্তৰ্নিহিত পূৰ্ণতাৰ অভিব্যক্তিয়েই হ'ল শিক্ষা। তেনেহলে যোগৰ লক্ষ্য কি? সেলফ পারফেকশন। শিক্ষার লক্ষ্য কি? পারফেকশন। যোগ কি? সাইকোলজিক্যাল প্রসেস। এডুকেশন কি? সাইকোলজিক্যাল প্রসেস। কি অর্জুনক কৈছে তুমি ভগৱানৰ শৰণ লোৱা সৰ্বভাৱে ন, ভগৱানৰ তুমি শৰণ লোৱা। ক'ত কৈছে? ৬২ নম্বৰ শ্লোকত ১৮ নম্বৰ অধ্যায়ৰ। কিন্তু কোনজন ভগৱানৰ? মন্দিৰত থকা ভগৱানজনৰ নহয়, সেই বৈকুণ্ঠত থকা ভগৱানজনৰো নহয়। ৬১ নম্বৰ শ্লোকত কৈছে কোনজন ভগৱান? যিজন ঈশ্বৰ সৰ্বভূতানাং হৃদয়ে তিষ্ঠতি, যিজন সকলো ভূতৰ হৃদয়ত বিৰাজমান। We are carrying our divine within our heart and he is within me to teach me, to enlighten me. আৰু ভাৰতীয় অৰ্থত দীক্ষাৰ তৃতীয়টো অংগ হ'ল যিজন দীক্ষা গুৰুৱে মোৰ এই আসল অন্তৰ্জামীৰ সৈতে, আসল গুৰুৰ সৈতে পৰিচিত কৰাই দিব। অৰ্থাৎ তিনিটা, মোৰ গুণৰাশি, মোৰ সামৰ্থ্য আৰু মোৰ আসল গুৰু। তেতিয়া মই দীক্ষিত সাধক হ'ম। আৰু যেতিয়া মই দীক্ষিত হ'ম তেতিয়া মই পৃথিৱীৰ বাচি টিকি থকাৰ বাবে পৃথিৱীৰ যি মই সম্পদ আহৰণ কৰিব লাগে সেয়া মোৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা। অনায়াসে মই সকলো মই আহৰণ কৰিম, কিন্তু বৰ্তমান কিয় নোৱাৰো? কাৰণ মই আসল গুৰুৰ সৈতে মোৰ কোনো একাত্মতা নাই, মোৰ গুণৰাশিৰ সৈতে মোৰ কোনো একাত্মতা নাই, মোৰ সামৰ্থ্যৰ সৈতে কোনো একাত্মতা নাই। মোৰ কাৰ সৈতে সম্পৰ্ক? মাৰ্কশ্বিট গিভেন বাই দি ইউনিভাৰ্চিটি উইথ মাই সিলেবাস। যদি মই সিলেবাসৰ বস্তু 10 বছৰ আগত MSc পাছ কৰিছো, 10 বছৰ পিছত মই আৰু সেই সিলেবাসৰ কথা মই নাজানো, তাৰ হাতী আছিল নে বাঘ আছিল নে ঘোঁৰা আছিল, আই ডু নট নো চিম্পলি। গতিকে আধুনিক ভাৰতীয় শিক্ষা বিজ্ঞানৰ প্ৰথমটো ধাৰা, প্ৰথমটো হ'ল যিজন আমাৰ আসল গুৰু, সেই আসল গুৰুজন আছে আমাৰ হৃদয়ৰ ভিতৰত। তেনেহলে বাকী গুৰুসকল কি? তাৰ আগতে মই আপোনালোকক কৈ লওঁ, এই যে যিটো মই বিখ্যাত উক্তি কলো, সেই উক্তি মোৰ নাছিল, মই কোৱা কথা নহয়। মই অন্তত ইমান ডাঙৰ কথা ক'ব পৰা ইমান ডাঙৰ ব্যক্তি হোৱা নাই যে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং ডেট হি ইজ টিচিং। এই বাক্যশাৰী কোনে কৈ গৈছে জানে? ইট ৱাজ আটাৰ্ড by none other than Swami Vivekananda.